হেল্ল', ঘৰত পিন্ধা কাপোৰেদি আজি ওলাইছোঁ মই এটা বাৰ্থডে পাৰ্টিলৈ। হয়, আমাৰ ঘৰৰ ওচৰতে একদম আমাৰ বহুত মৰমৰ এজনী ভণ্টি আছে, তাইৰ বাৰ্থডে হয়। তালৈ বুলি ওলালোঁ। তাই কেক এটাও অৰ্ডাৰ দিছিলে, কেকটো লগতে লৈ ল'লোঁ। আৰু এয়া দেখিছেনে, পূৰা বনোৱা কোনোৱা চলি আছে। মাহীহঁতে পুৰি চব্জি কিবা কিবি ঢেৰ বনাইছে। মই বাৰু গোটেইখিনি দেখুৱাই থাকিম এটা এটাকৈ। এয়া বনাই আছে পুৰি বনাই প্ৰায় হৈয়ে গ'ল। এইখিনি বনাই মেলি হৈ গ'ল। তাৰপিছতে আৰু আপোনালোকক দেখুৱাওঁ ব'লকচোন, চিকেন বনাইছে নহয়। এয়া হৈছে চিকেনখিনি খুব টেষ্টি হৈছিলে। পিছে মই চিকেন নাখাওঁ, মই খাওঁ এইটো হৈছে পায়স, মোৰ ফেভৰেট। তাৰপিছত আৰু এয়া হৈছে আমাৰ বাৰ্থডে গাৰ্ল, বহুত মৰম লগা ছোৱালীজনী। তাই মোক বহুত মৰম কৰে আৰু লগতে আমাৰ আৰাধ্যাকো খুব মৰম কৰে তাই। আমি যেতিয়াই যাওঁ তাই আমাক একদম মানে আৰাধ্যাক মাতে বেচেৰি, আৰাধ্যাহে তাইৰ কোচলৈ নাযায়, মানে আমাৰ ছোৱালী আৰু। তাই কোচলৈ কিয় নাযায় নাজানো, তাই ল'বলৈ বিচাৰে কিন্তু নাযায়। সৰুৰ পৰাই ইমান মৰম কৰে তাই। তাৰপিছতে আমি ভগৱানৰ নাম লৈ ধুনীয়াকৈ তাইৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। তাই চাকি বন্তি গছ জ্বলালে, কেক চেক কাটিলে। এটা ধুনীয়া সন্ধিয়াৰ সৈতে আমি বহুত এনজয় কৰিলোঁ আৰু লগতে খাই বৈ আমি ঘৰা ঘৰি আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব। বাই বাই।